আসসালামু আলাইকুম ওরহমতুল্লাহি বারকাতু বিসমিল্লাহির রহমানির রহিম গাইজ আশা কৰিছোঁ মহান আল্লাহ তালা আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট সকলোৰ ওচৰত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰি দিব আৰু নেক্সট ভিডিঅ' কি লৈ আহিম তাৰ বাবে কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ ফ্ৰেণ্ডৰ ওচৰত শ্বেয়াৰ কৰি দিব ভিডিঅ' টাইটেলটো হ'ল মুছাফা কৰাৰ সময়ত আমি কি দোৱা পঢ়িব লাগে গাইজ মুছাফা যিসকলে বুজা নাই এইটোৰ অৰ্থ হ'ল হেণ্ডশ্বেক আমি ফ্ৰেণ্ডসকলৰ লগত হেণ্ডশ্বেক কৰোঁ তাকে মুছাফা বোলে গাইজ তেতিয়া আমি কি দোৱা পঢ়িব লাগে গাইজ চিম্পল আৰু সৰু দোৱা ইউজ কৰিব পাৰে ইউজফুল এটা দোৱাটো শুনক ইয়াগফিৰুল্লাহ লানা ওয়ালাকুম গাইজ সুন্দৰ আৰু চিম্পল ভাল লগা এটা দোৱা ইয়াগফিৰুল্লাহ লানা ওয়ালাকুম ইয়াগফিৰুল্লাহ লানা ওয়ালাকুম গাইজ এইটো চিম্পল যেতিয়া আপুনি হেণ্ডশ্বেক কৰিব তেতিয়া ইয়াগফিৰুল্লাহ লানা ওয়ালাকুম পঢ়িব নিশ্চয় উপকৃত হ'ব ভাবিছোঁ সকলোৱে ইউজ কৰিব আৰু গাইজ যিসকলে বৰ্তমানলৈকে চাইছে তেওঁলোকক অশেষ ধন্যবাদ গাইজ আজিলৈ ইয়ালৈ থাকক নতুন ভিডিঅ'লৈ আহিম ভালে থাকিব সুস্থ থাকিব আল্লাহ হাফিজ।